হাই ফ্ৰেণ্ডছ, এয়া চাওক সকলোৱে ওলাইছে। হাজবেণ্ড ৰেডি, এয়া ৰেডি, ময়ো ৰেডি। ক'ত গৈ আছোঁ মই আপোনালোকক কৈ আছোঁ। ফ্ৰেণ্ডছ, আজি হ'ল বহাগ মাহৰ 1ম তাৰিখ, অৰ্থাৎ পহিলা বহাগ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকে ৰঙালী বিহু খুব উলহ মালহেৰে উদযাপন কৰিব, ময়ো কৰিম। আজি ওলাইছোঁ আমি যাবলৈকে মন্দিৰত নৱবৰ্ষৰ কাৰণে, অসমীয়া আৰু বেংগলীৰ দুয়োটাৰে নৱবৰ্ষ। আজি আমি যাম মন্দিৰত। সেয়া মন্দিৰ হৈছে নৱগ্ৰহ মন্দিৰ, আৰু তাতে 9টা গ্ৰহ থাকে। কেনেকুৱাকৈ আমি দৰ্শন কৰোঁ, কি কৰোঁ, আপোনালোকক লৈ গৈ থাকিম। বলক এতিয়া আমি মন্দিৰলৈকে গৈ থাকোঁ। আমি এতিয়া শিলপুখুৰী পালোঁ। আমি শিলপুখুৰীৰে নোসোমাওঁ, আমি গুৱাহাটী ক্লাবেৰে যাম। গুৱাহাটী ক্লাবেৰেও যাব পাৰি, শিলপুখুৰীৰেও যাব পাৰি, চাৰিওফালে যাব পাৰি। আপোনালোকক মই গুৱাহাটী ক্লাব লৈ গৈ আছোঁ। পাইছে আমি পাহাৰৰ ওপৰেৰে গৈ আছোঁ। নৱগ্ৰহটো অকণমান পাহাৰৰ ওপৰত হয়। সৌন্দৰ্যখিনি খুব ধুনীয়া হয়। চাৰিওফালে ঘৰ আছে। আমি আহি পালোঁ নৱগ্ৰহ মন্দিৰ। এতিয়া আমি ধূপ চাকি কিনিবলৈকে গৈ আছোঁ। ইয়াতে ওচৰতে পায় ধূপ চাকি কিনিবলৈকে। কিমান হৈছিলে দিয়ক? 100 টকা, মানে 200 দিলোঁ, দুটা আৰু এটা ল'ম নহয়। বুজি পাইছা? ল'ম দিয়া। চন্দ্ৰগ্ৰহ। মঙ্গল গ্ৰহ না?
কেতু গ্ৰহ না কেতু গ্ৰহ বৃহস্পতি গ্ৰহ বুধ গ্ৰহ বুধ গ্ৰহ এইটো বুধ এইটো ৰবি গ্ৰহ না বৃহস্পতি বুধ গ্ৰহ না শুক্ৰ গ্ৰহ তিনিবাৰ পৰিদৰ্শন কৰিম আমি আপোনালোককো দেখুৱাই আছোঁ বলক আমাৰ মন্দিৰ দৰ্শন হ'ল এতিয়া আমি পৰিক্ৰমা কৰি আছোঁ তিনিবাৰ আমি পৰিক্ৰমা কৰিম তাতে বহুত নিজবা কিন্তু আমি দৰ্শন কৰি আহিলোঁ এতিয়া আমি এইফালে আউটছাইড এটা আছে তাতে আপুনি গাড়ী পাৰ্কিঙো কৰিব পাৰে এয়াও কৰিব পাৰে আৰু এইখিনি এটা ভিউ দেখুৱাওঁ মই সেইফালে চাওক ব্ৰহ্মপুত্ৰ সেইফালে ব্ৰহ্মপুত্ৰ এইটো ৰাজ্যপালৰ ঘৰ আৰু এইফালে গোটেইখিনি ব্ৰহ্মপুত্ৰ দেখিবলৈকে ভাল পাইছে ধুনীয়া লোকেশ্যন না এটা ধুনীয়া লোকেশ্যন আহিলে আপোনালোকে গম পাব আৰু যিসকল ইয়াৰে তেওঁলোকেতো আহিয়ে থাকে ফ্ৰেণ্ডছ এতিয়া আমাৰ দৰ্শন হৈ গ'ল এতিয়া আমি গৈ থাকিম আৰু ইভিনিঙত বিহু আছে বিহুৰ কাৰণে তৈয়াৰী কৰিব লাগিব সেইকাৰণে এতিয়া ইয়াতে সামৰিলোঁ মোৰ যদি এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ নেক্সট ভিডিঅ' বাই বাই